আজি আমাৰ হোলী হৈ আছে এই ফাকুৱা দোকানত সৰু সৰু হ'লে ফাকুৱা চলি আছে দে পইচা দে 10 টকা আতিব যেন চবলে এটা এটা পৰিব যেন চবলে পৰিব যেন এটা 20 টকা দিম বুলি কৈছে মানা দা দিব ৰ আতিব এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা 20টা হ'ব দে দি দে 11 12 13 14 15 হৈ আহৈ আহিছে 15 নিমালি দিয়া চবকে এটা এটা দি দে মোৰ এটা এটা কেইটা হয় হিচাপ কৰি ঐ আ তহঁতে মানে এটা ফাকুৱা খেল মিলজুলকে খাওঁ পইচা তোল কাইলৈ গ'লে আমি খানা খাব লাগিব এইকেইটা মই বনাম শুনা পইচা শুনিলা ভালকে মোক কাইলৈ গধূলি আমি এইখিনিতে শুনে না গধূলি কাইলৈ গধূলি লিখি যাবি এই ল'ৰা কিয় ভাব কৰিছে ভয় খাই ৰোৱা নহয় ছোৱালী কেইটা হ'লে ৰোৱা নাই লিখি যাবি দে না ভাই নাখানি এটা মোৰ মুখলৈ পাব লাগে কেইটা দিছে মটন কোনে পোৱা নাই মটন কোনে পোৱা নাই এই নাই পোৱা এই সৌজনী পালে নাই মটন কৰা নাই এই দীপৰ সৌজনী পালে নাই কেইটা হ'ল এয়া আপোনালোকে দেখি আছে আমাৰ গাঁৱৰ সৰু সৰু ল'ৰাবিলাকে ফাকুৱা সৰু ল'ৰা ছোৱালীবিলাকে ফাকুৱা খেলিছে ফাকুৱা খেলি আহি মোৰ দোকানত মটন খাইছে হা আৰু পাৰ্টনাৰ অলপ আহি আছে মটন কাল হিচাপ কৰা আকৌ মানটো হিচাপ কৰিলো তুমি খালা না 1 2 3 4 5 15টা এই ভয়টা কেনেকুৱা কাটিছে বাবা